নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল বিউটি এণ্ড ব্লগ উইথ গুণগুণ। আজি হৈছে 21 মে 2022 আৰু এতিয়া মই আছোঁ যোৰহাট ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত। আজি আচলতে এটা বিশেষ দিন মোৰ কাৰণে বুলি নহয়, সত্ৰীয়া সংগীতৰ জগতখনৰ লগত বিশেষভাৱে জড়িত সকলোৰে বাবে এটা বিশেষ দিন, কাৰণ আজি আছে সত্ৰীয়া সমাৱৰ্তন, দ্বিতীয় সত্ৰীয়া সমাৱৰ্তন 2022 আৰু যোৰহাট ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত তাৰে আজি অনুষ্ঠান পাতিছে। এয়া গোটেই পৰিৱেশ আৰু আজি কি কৰিলোঁ, কি হ'ব, মই সকলোখিনি দেখাই যাম। প্ৰতীক্ষিত এখনি বস্ত্ৰ তেখেতক আগবঢ়াই দিবৰ বাবে অনুৰোধ জনাইছোঁ আৰু সত্ৰীয়া একাডেমীৰ মৰম স্বৰূপে তেখেতলৈ এখনি শৰাই আগবঢ়োৱা হৈছে। সেই শৰাইখনি তেখেতক আগবঢ়াই দিবৰ বাবে অনুৰোধ জনাইছোঁ।
আমি এইবাৰ মঞ্চলৈ আগবঢ়াই আনিবৰ বাবে অনুৰোধ জনাইছোঁ যোৰহাটৰ এগৰাকী বিশিষ্ট অধিবক্তা শ্ৰদ্ধাৰ ভৱ গোস্বামী ছাৰক এখনি অংগবস্ত্ৰৰে আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছোঁ। सच्युताद्मिलितं येन तस्मै श्रीगुरवे नमः तस्मै श्रीगुरवे नमः। সর্বপ্রথমে সত্ৰীয়া একাডেমীৰ আজি এই ডক্টৰ জ্যোতিপ্ৰসাদ শইকীয়া দেৱ যোৰহাটৰ এজন বিশিষ্ট আইনজ্ঞ, অসম সত্ৰীয়া সংগীত মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰো সভাপতি তথা আজি বিশেষভাৱে যাৰ দ্বাৰা এই যিবিলাক আমি কাম কাজ ই সত্ৰীয়া নৃত্যও হ'ব পাৰে, ই উদেশী নৃত্যও হ'ব পাৰে, ই কথক নৃত্যও হ'ব পাৰে, ই বিহু গীতো হ'ব পাৰে, এই লোক সংস্কৃতিৰ অন্যান্য যিবিলাক স্বৰূপ আছে ইও হ'ব পাৰে বা গীত মাতবিলাকো হ'ব পাৰে, ভূপেন হাজৰিকাৰ গীতো হ'ব পাৰে, জুবিন গাৰ্গৰ গীতো হ'ব পাৰে। গতিকে এই যে গীত মাত, এই গীত মাতবিলাকৰ অন্তৰালত লুকাই থকা এই যে জ্ঞান প্ৰেম আৰু শক্তিৰ কথা মই ক'ব বিচাৰিছোঁ, যাৰ জৰিয়তে মানুহৰ পৰিহিত সমাজখন নিৰ্মাণ কৰিবৰ বাবে মানুহ আৰু মানুহৰ মাজত পাৰস্পৰিক সুসম্পৰ্ক নিৰ্মাণ কৰিবৰ কাৰণে। আৰু তেতিয়া মোৰ যেতিয়া সহকৰ্মীয়ে মোক সোধে যে ইয়াত ল'ৰা ছোৱালী কেইটা ল'ৰা ছোৱালী আছিলে, মোলৈ এটাও ষ্টুডেণ্ট নাই, তাত দেখিব যে 11 ল'ৰা ছোৱালী ওলাই গুচি গৈছে। এতিয়া এখেতক যদি সোধোঁ এই মানুহজনে কি কথা কৈছে, মুখৰ আগত ইমানবোৰ ষ্টুডেণ্ট আছে আৰু টিচাৰজনে কি বুলি ক'লে যে এটাও ল'ৰা ছোৱালী নাই, এটাও ল'ৰা ছোৱালী নাই বুলি যে ক'লে, এইটো কেনেকৈ মানি ল'ব পৰা হ'ব? গতিকে এই যে মানি ল'ব নোৱাৰা কথাটোৱে সত্য, এই যে মানি ল'ব নোৱাৰা কথাটোৱে সত্য। এতিয়া আমাৰ সত্ৰীয়া নৃত্য যিসকলে চৰ্চা কৰিছে, যিসকলে আমাৰ কলা সংস্কৃতিৰ চৰ্চা কৰিছে, যিসকলে পেইণ্টিং কৰিছে, যিসকলে শিল্পী হ'ব বিচাৰিছে, তেখেতলোকে কিন্তু এই সত্যটো বিচাৰ কৰি চাব লাগিব। তাত 10জনে খোল বজাব, তাল বজাব বা নৃত্য কৰিব, আৰু মোক যদি সোধে মই যদি ক'বলগীয়া অৱস্থাটো হয় যে তাত এজনো শিল্পী নাই, তাত এজনো শিল্পী নাই, কেইজনমান মানুহে কেইটামান বাদ্য বজাইছে। যদি এই কথাটো আমি অসমীয়াসকলে ক'লোঁ নাই শংকৰদেৱে গুৰুদেৱে দি থৈ যোৱা বাদ্য বজাইছে, আমি ক'লোঁ যে খুব ধুনীয়া বজাইছে, তেওঁলোকে ভাল বজাইছে, কিন্তু ইউৰোপৰ কোনোবা এখন চুকত থকা কোনোবা এখন শিক্ষানুষ্ঠানত কোনোবা এজন পণ্ডিতে যদি ক'বলগীয়া হয় যে কেইজনমান মানুহে কিবা ইনষ্ট্ৰুমেণ্ট বজায়, সেই সময় আমাৰ গ্ৰাম্য জীৱন, কাৰণ জীৱন জিজ্ঞাসা আৰু জীৱন চেতনা স্পৰ্শ কৰি থাকিব পৰা কথাবিলাকেই আমাৰ জীৱনশৈলীক আটাইতকৈ শক্তিশালী কৰে। মানুহৰ মাজত যিটো পাৰস্পৰিক সুসম্পৰ্ক নিৰ্মাণ কৰিব লাগে, সেই নিৰ্মাণ কৰিবৰ কাৰণে আটাইতকৈ দৰকাৰী হ'ল সেই সময়ৰ কনষ্ট্ৰাক্ট, এইটো যে কনষ্ট্ৰাক্ট, এইটো কনষ্ট্ৰাকশ্যন। যেতিয়া পিটাৰ বাৰ্গাৰ পঢ়িলোঁ দ্য কনষ্ট্ৰাকশ্যনছ অফ ছ'চিয়েল লাইফ, কনষ্ট্ৰাকশ্যনছ অফ দ্য ৰিয়েলিটি, তেতিয়া গম পালোঁ যে পিতাই আৰু বৰদেউতা আৰু দেউতাই যিটো সৃষ্টি কৰি থৈ গ'ল, কনষ্ট্ৰাক্ট কৰি থৈ গ'ল, যিটো সংস্কৃতি, তাত বহুত জ্ঞান আছে, তাত বহুত বোধ আছে, তাত বহুত প্ৰেম আছে, তাত বহুত শক্তি আছে। এই শক্তিবিলাকক আমি চিলেবাছ বনাব লাগিব, ইয়ালৈ সেইবিলাক আনিব লাগিব, তেতিয়াহে এই চিলেবাছখনৰ গুৰুত্ব থাকিব, তাৰ চৰ্চা কৰিব লাগিব। গতিকে এই সত্ৰীয়া সংস্কৃতিৰ যিসকল ছাত্ৰ ছাত্ৰী আছে, মই বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ, কেৱল ভাষণ দিবৰ কাৰণে নহয়, কাৰণ ভাষণ দিবলৈ আমি বহুত সময় পাইছোঁ। এই যে কথাখিনি কৈছোঁ একদম আন্তৰিকতাৰে কৈছোঁ, যেতিয়ালৈকে জ্ঞান বোধ আছে বুলি উপলব্ধি নকৰিব মানুহে, যেতিয়ালৈকে এই কথাবিলাক চিন্তা নকৰিব, তেতিয়ালৈকে কিন্তু আমি শংকৰদেৱক সফলভাৱে আমি প্ৰতিষ্ঠা কৰিব নোৱাৰোঁ। শিৱানী দেৱী অংকন সংগীত বিদ্যালয়, বিদিশা কলিতা কুবেৰ সত্ৰীয়া সংগীত। অসমত ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে যি পৰিৱেশ কলাৰ সৃষ্টি কৰিলে, সেই পৰিৱেশ কলাই আজিও অসমৰ
আকাশে বতাহে গুঞ্জৰিত হৈ আছে সেই সুমধুৰ সংগীত। গুৰুজনাই যি অসমীয়া সুৰেৰে সংগীত আৰু চাৰুকলা বিদ্যালয়ৰ শিল্পীসকলে পৰিৱেশন কৰা এটি বৰগীত আমি উপভোগ কৰোঁ। এই বৰগীতটি পৰিৱেশনত আছে ৰূপালী দত্ত, গীতাশ্ৰী বৰা, স্বস্বতী শৰ্মা, মুনমী দত্ত, জুৰি বৰা, আদিত্য কুন্তল দত্ত, অংশুমান বৰা আৰু প্ৰণৱ জ্যোতি শইকীয়া। মই শিল্পীসকলক সাজু হ'বৰ বাবে অনুৰোধ জনাইছোঁ। Tag, Rosa.
আৰু
রাম নিরঞ্জন হে পাতপ ভঞ্জন হে নমো